বিশেষ আদালতৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াক বদলিৰ ৰহস্য ফাদিল ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াক 1 কোটি টকা উৎকোচ দিব বিচাৰিছিল এপিএছচিৰ দুই ধৃত দালাল সুৰজিৎ চৌধুৰী আৰু শৈলেন্দ্ৰ শৰ্মা বৰুৱাই ফোন টেপিঙৰ জৰিয়তে এই সমস্ত চক্ৰান্ত ফাদিল কৰিছিল চিআইডিয়ে তদন্ত বিপথে পৰিচালিত নহবৰ বাবে বদলি কৰা হৈছিল ন্যায়াধীশ শইকীয়াক যোৱা 7 জুনত হঠাতে বিশেষ আদালতৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে ততাতৈয়াকৈ বদলি কৰি ওদালগুৰি জিলাৰ সত্ৰ আৰু জিলা ন্যায়াধীশ হিচাপে অধিষ্ঠিত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল কিন্তু কিয় ফাদিল হৈছে এই বদলীকৰণৰ আঁৰৰ ৰহস্য দেওবাৰে নিশা এপিএছচিৰ দুই দালাল ব্যৱসায়ী সুৰজিৎ চৌধুৰী আৰু দৰং জিলা বিজেপিৰ উপসভাপতি তথা অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱাক গ্ৰেপ্তাৰৰ পিছতেই ফাদিল হৈছে চাঞ্চল্যকৰ তথ্য এইখন ডিব্ৰুগড় আৰক্ষী আদালতত দাখিল কৰা ফৰৱাৰ্ডিং নথিৰ প্ৰতিলিপি এই নথিত আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে কিদৰে ন্যায়পালিকাক উৎকোচ দি ৰাজপত্ৰিত বিষয়াৰ জামিন লাভৰ বৃথা চেষ্টা চলাইছিল সুৰজিৎ চৌধুৰী আৰু শৈলেন্দ্ৰ শৰ্মা বৰুৱাই প্ৰতিলিপিত উল্লেখ আছে এই সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে সকলোবোৰ তথ্য প্ৰমাণ আদালতক অতি শীঘ্ৰে জমা দিব 7 জুনৰ পূৰ্বৰে পৰা সুৰজিৎ চৌধুৰী আৰু শৈলেন্দ্ৰ শৰ্মা বৰুৱাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল আৰক্ষীয়ে ফোন টেপিং কৰা হৈছিল এই দুইজনৰ আৰু এই ফোন টেপিঙতেই ধৰা পৰিছিল এই ভয়াৱহ তথ্য বিশেষ ন্যায়াধীশ প্ৰশান্ত শইকীয়াক উৎকোচ দিবলৈ চেষ্টা চলোৱা হৈছে উৎকোচৰ পৰিমাণ প্ৰায় 1 কোটি টকা উৎকোচ দিয়াৰ প্ৰচেষ্টা চলাই থকাৰ এই ঘটনা ফোন টেপিঙৰ জৰিয়তে পোহৰলৈ আনিবলৈ সক্ষম হৈছিল অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীৰ বিশেষ শাখাই লগে লগে এই কথা অৱগত কৰোৱা হৈছিল ডিব্ৰুগড় আৰক্ষীক কিয়নো 21 জনকৈ ৰাজপত্ৰিত বিষয়াৰ জামিন আবেদনৰ ৰায়দান আছিল 8 জুনত ডিব্ৰুগড় আৰক্ষীয়ে ইয়াৰ পিছতেই উচ্চ ন্যায়ালয়ক তথ্যসহ অৱগত কৰাৰ পিছতেই বিশেষ আদালতৰ পৰা বদলি কৰে ন্যায়াধীশ প্ৰশান্ত কুমাৰ শইকীয়াক আৰু তৎকালে কাৰ্যকৰী হোৱাকৈ বিশেষ আদালতৰ ন্যায়াধীশৰ দায়িত্ব অৰ্পণ কৰা হয় চিবিআই 2 নম্বৰ আদালতৰ ন্যায়াধীশ গৌতম বৰুৱা আনহাতে ধৃত দুই দালাল সুৰজিৎ চৌধুৰী আৰু অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱাই 4 গৰাকী ৰাজপত্ৰিত বিষয়াৰ জামিন লাভৰ বাবে চেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিছে এই 4 গৰাকী ৰাজপত্ৰিত বিষয়াক্ৰমে পল্লৱিকা শৰ্মা চৌধুৰী বিকাশ পিঞ্চা নিশামণি ডেকা আৰু গীতালি দলে এইসকলৰ জামিন হলেই বাকী কাৰাবন্দী বিষয়াৰ জামিন নিশ্চিত আছিল আৰু তাৰ বাবে 1 কোটি টকা সংগ্ৰহ কৰিছিল সুৰজিৎ শৈলেনে এই দুইজন ধৃত দালালে সংবাদ মাধ্যমকো মেনেজ কৰাৰ চেষ্টা চলাইছিল আনহাতে বিশেষ সূত্ৰৰ তথ্য মতে পল্লৱী শৰ্মা চৌধুৰী বিকাশ পিঞ্চা নিশামণি ডেকা আৰু গীতালি দলৰ বিৰুদ্ধে পৃথককৈ ৰুজু কৰা হ'ব গোচৰ কেমেৰা পাৰ্চন উজ্জ্বল দেউৰীৰ সৈতে অগ্নিম গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট